Hi guys, more full kini sab fully uthile. Hey guys, মই মনাইছা and আপোনাৰ সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছো. Welcome back to my YouTube channel. And today বৰষুণ দি আছে আৰু বহুত স্পিডত মানে কিজানি 5 মিনিট মানে নহ'লে কি বহুত ফটাফট ওলাই আহিছো ভ্যাকচিন লবলৈ যাওঁ ফৰ দ্য ফাৰ্ষ্ট ড'জ অফ ভ্যাকচিন একচুয়ালি ক'বলৈ গ'লে বহুতে লেট কৰা হৈছে বহুতে সেকেন্ড ড'জ লৈ পিনিও আহজৰি হৈ আছে বাট মোৰ ল'বলৈ হোৱা নাই প্ৰথম কেইদিন বহুত ভিৰ হৈছিল হেবোৰ যোৱা তাৰপিছত আকৌ গাও ভাল নাছিলে মাজতে তাৰপিছত আকৌ এক্সাম হৈছিলে তাৰপিছত এক্সামৰ মাজত একদিন অকমান গেপ আছে কাৰণে আজি ল'বলৈ আহিছো লংগে বুলি অকনো মানে ভবাই নাছিলো নব আহিলে যায় বুলি তাৰপিছত মায়ে মোকো পঠাই দিলে নানি হাতৰ লগত ল'ম বুলি ভাবিছিলে যে ফোন কৰিছো ৰিচিভ নকৰে ভ্যাকচিন লোৱাৰ কি হয় নাজানো আৰু যাওঁ আৰু আজি ফাইনেলি আপোনালোকৰ লয় নে যদি নাই লৈ লওঁকে কিনকিনিয়া বৰষুণ ছাতিটো হাততে লৈ So finally, my first dose of vaccine তেও উলিয়াই দিলে ভেকচিন লওঁতে নগৰো ওলাই গ'ল এতিয়া আমি অবজাৰ্ভেশ্যন ৰুমত আছোঁ মানে বেজিলৰ পাছত যদি কাৰোবাৰ কিবা কিবি হয় তেতিয়া হস্পিটেলত মানে নিবলৈ চাগে জ্বৰ উঠিলে মানে সেইকাৰণে অকণমান ইয়াত আই হোপ একো নহ'লে হয় জ্বৰ উঠিলে পেৰাচিটামল খাই দিম মই ভেকচিন ল'বলৈ ধৰি যাবলৈ কোনো নাছিলে ভেকচিন লওঁতে ভালকৈ ৰাতিপুৱা বলতো বহুত ভাল কৰিছিলে আজি আৰু এতিয়া আকৌ কিনকিনীয়া বৰষুণ মাছকেইটা খাওঁকে বহি আছে গোন্ধ ল'লে ভেকচিন লৈ মোৰ মনলৈ এটা কাম আহিছে কৰিবলৈ হে পৰিণীতা চকু চাওক বাই বাই ছাগলী হে গাইজ আজি দিয়া ভিডিঅ'টো চাই আছোঁ আপোনালোকে যদি চোৱা নাই চাই ল'ব তেতিয়া আছে নতুন ভিডিঅ'বোৰ আৰু বেটাই মই বহি পিনি এতিয়া চাইছোঁ নিদিবা আৰু মই ৰৈ আছোঁ জ্বৰ উঠিবলৈ ভেকচিন হ'লে চবৰে জ্বৰ উঠে নহয় আৰু দিনততো যেনেকৈ লৈছিলোঁ তেনেকৈ আছোঁ মানে অকণমান হাতখন হেৰি হ'ব লাগিছে জ্বৰ উঠে নে নুঠে জানো নুঠিলে হয় আৰু ভগৱান সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ ষ্টিল I'm waiting like জ্বৰ হ'ব বুলি ওলাইছে আমি ভিডিঅ' Hey, my favorite blue sky. Oh, this butterfly was beautiful.
আজিৰ ৰাতিৰ ভাত সাজ কি আছে চাওক। মোৰ ফেভৰেট ৰাজমাহ আৰু পনীৰ দি বনাইছে, লগতে চালাড, তিয়ঁহ, বিলাহী, পিঁয়াজ আৰু আমৰ আচাৰ, কণ জলকীয়া আৰু এয়া মিঠা মৰা, কাঠি মৰা মই আগতে দেখাইছিলোঁ যে, বহুত টেষ্টি লাগিব খাই পিনি। চাওকচোন কিমান ধুনীয়াকৈ কাঠি মাৰিছে। আৰু ইয়াৰ ব্ৰাহ্মী শাক মই যে মোৰ ভিডিঅ'ত দেখাই থাকোঁ, বাৰীখন দেখালে সেয়া ফ্ৰাই কৰা। আৰু ইয়াত ধুনীয়াকৈ মায়ে ভাতখিনি দিছে এণ্ড খাবলৈ বহুতেই এনেও টেষ্টি লাগিব মোৰ মায়ে বনাইছে যেতিয়া। আপোনালোকেও মোৰ লগতে খাই লওক আহক। এনেই আনকালে ৰাজমাহ খালে পনীৰৰ লগত খোৱা নহয়, খালি আজি মায়ে ঘৰতে বনাইছিলে পনীৰ আৰু সেইকাৰণে ৰাজমাহ বনাইছিলে তাতেই দি দিলে। আৰু প্ৰথমতে আমি ৰাজমাহ আৰু ভাত খাম। আপুনিও মোৰ হাতেৰে খাই দিয়ক, যোনে চাই আছে। কিমান ডিলিচিয়াছ আৰু টেষ্টি লাগিছে। বঢ়িয়া। এইবাৰ খাম ব্ৰাহ্মী শাক। বেছিভাগ মায়ে বাৰু ইমান বেছি তেলত দি নবনায়, খালি এনেকৈ কৰিলে যিটো ব্ৰাহ্মী তিতা সেইটো বেছিকৈ নাহে। খালি খাই পিনি ভালেই লাগিছে যেনিবা, অকণমান তিতিকি আছে। তিয়ঁহটো মোৰ আৰু ফেভৰেট। আৰু এতিয়া কাঠি মৰা, মিঠা মৰা, লগতে ৰচুনো আছে, ৰচুন দি তেল মাৰিছিলে হ'বলা। ইয়াৰ আমলেট মাহঁতে বনাইছে, খালি মই নাখাওঁ যিহেতু মই ভেজিটেৰিয়ান। এইটোও খাই বহুত ভাল লাগিছে, গোটেইখিনি টেষ্টি আৰু হেল্ডি। অ'কে, মই ভাতখিনি খাই লওঁ, আপোনালোকেও চাই থাকক। কাজিয়া কৰাটো ভাল নহয়। মনে থাক না, ইমান কাজিয়া কৰিছে ৰাতিপুৱা চাওক। কুকুৰবোৰ বহুত কাজিয়া লাগিছে ৰাতিপুৱাই। ভোক লাগিছেচোন। ৰাতিপুৱা কেইটা বাজিছে? 6টালৈ 2 মিনিট আছে। আজি কালি 10টা নাবাজোতে হ'লেও ভেকচিন ল'লোঁ কাৰণে মায়ে দিনত শুবলৈ দিয়া নাছিলে, শুলে পিছত জ্বৰ উঠিব। তাৰপিছত গোটেই ৰাতিটো পাৰ কৰিলোঁ বা এতিয়ালৈকে জ্বৰ উঠা নাই, খালি হাতখন অকণ বিষাই আছে। মই ষ্ট্ৰং হয় মানে ন, বহুতৰে বেছিভাগৰে জ্বৰ উঠিছেচোন মানে ভেকচিন লৈ পিনি। মই জ্বৰ হ'ব বুলি ৰৈ আছিলোঁ, বাট নহ'ল। আজি হ'বও পাৰে, বাট এতিয়ালৈকে মানে মই ষ্ট্ৰং। কিন্তু ষ্ট্ৰং বুলি কথা নহয়, ভেকচিন লোৱাৰ পাছত আমাৰ ইমিউন ছিষ্টেমটো ৰেচপঞ্চ কৰে, কিবাকিবি হয় আৰু সেইকাৰণে বডি টেম্পাৰেচাৰটো বাঢ়ি যায়, ফিভাৰ হয়। আৰু ফিভাৰ নহ'লেও নৰ্মেল মানুহে হয়। আৰু পাছত দেখা যাব আৰু কি হয়। এতিয়া খালি বহুত ধুনীয়া ফিৰফিৰীয়া বতাহ মাৰি আছে, একদম বহুত ভাল লাগিছে। খালি সেই কুকুৰ কাৰণে বহুত কেনেকুৱা চিঞৰি আছে ৰাতিপুৱা। কোনোবা ইমান কাজিয়া লাগে জানো ন? আপোনালোকে নালাগিব আকৌ। মোৰ চুলিখিনি জেপতে ভৰাই থৈ দিওঁ, বহুত ফাটিছে। সোমাই থাকা হা। এই বস্তু এটা দেখা ভাবিছোঁ, মানে মই ইফালে গৈছোঁ, তাৰপিছত দাদা যিখিনি গুচি আহিলোঁ। পথাৰৰ আলি হয়তো দাদা কি বুটল দিছা? হা, লেহেতি? মই বুটলি থৈ আহিছোঁ। ক'ত তাত ওলাইছে? ইয়াত কি আছে মোনাত? হা, এইবোৰ লেহেতি নেকি? এইবোৰ চাওক,
লেহেতি শাক আপোনালোকে খাই পাইছেনে? বহুত ভাল লাগে খাই পিনি, বহুত টেষ্টি হয়, স্বাস্থ্যৰ কাৰণেও ভাল হয়। ক'ত ওলাইছে চাওক, সেয়াই এজনে বুটলি আছে ৰাতিপুৱাই আহি পিনি বিকিবলৈ। চাওক কিমান বুটলিলা, বাও টেষ্টি হেল্ডি। দিবা নাই আমাক খাবলৈ? হা দিবানে? এইখিনিত ওলাইছে, ক'ৰ পৰা পাইছে চাওক। অঁ ইমান কেনেকৈ বাচিব পাৰিছা অঁ। এইখিনি কোনখিনি আছে? এইডাল হ'বলা, এডাল হয়নে? হা নহয়, এই জেগাডোখৰ মানে আই হেভ ৰিচ টু এনাডাৰ হেভেন। আগতে এইবোৰ ঘৰ নাছিলে, একেবাৰে হয় মেইন ৰাস্তাৰ ওচৰলৈকে আমি দৌৰি দৌৰি খেলোঁগৈ। গোটেই পথাৰখন এইফালে লকাওঁহি হ'লে গোটেইখন আমি ঢপলিয়াই পিনি সৰুতে ঘূৰি ফুৰোঁ হ'লে। বাট এতিয়া ল'ৰা ছোৱালীয়েতো এনেকৈ খেলি পোৱাই নাই। বহুত ভাল লাগিছিলে কিন্তু সেইবোৰ দিন। আমি সৰুতে মমি, মিলিকি, আকৌ ভণ্টি বাই, গগৈ, কাকু, মিঠু এনেকৈ দেখি বহুত আছিলে। আমি বহুত গোটেই ইমান ডাঙৰ জেগাত খেলোঁ হ'লে। আজিকালিতো ল'ৰা ছোৱালীয়ে এই পথাৰ এখনৰ সমান ইমানটো মানত কি মানে 100টামান ল'ৰা ছোৱালী সোমাই থাকিব মোবাইল টিপি টিপি, তথাপি এনেকুৱা নেখেলে আৰু খেলিবলৈ নাপায়ো। পিছে আজিকালি মই সেইবোৰ তথাপি মানে এনেকুৱা টাইমত নেখেলোঁ, যেতিয়া ধান চান দাই পিনি শেষ হয়, তেতিয়া শুকান হয় ন, তেতিয়া টাইমত গোটেইখন এতিয়া ৰুই থৈছে। আৰু এইফালে মই বহুত দিন অহা নাই, ইমান ধুনীয়া বতাহ দিছে আজি। সৰুজোপা চাওঁ, নীলা জীৱনৰ কিমান ডাঙৰ ফুল ফুলি আছে ধুনীয়াকৈ, বহুত ডাঙৰ হৈ গ'ল। মই সৰু সৰুহে দেখোঁ, এজোপা বহুত ডাঙৰ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু প্লিজ শ্বেয়াৰ কৰি দিব, তেতিয়াহে আৰু মানুহে চাবলৈ পাব আৰু মোৰ ভিডিঅ' বনাবলৈ ইনস্পায়াৰ হ'ম। আৰু ছাবস্ক্ৰাইব নাই কৰা যদি কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই। নেক্সট ভিডিঅ'ত আহি আছোঁ।